প্ৰশ্ন হিন্দু মানুহৰ জাতি কেইটা ক 6টা খ 2টা গ 4টা ঘ 7টা উত্তৰ গ 4টা প্ৰশ্ন প্ৰত্যেকবিধ ব্যঞ্জন বা আঞ্জাৰ প্ৰধান মছলাবিধ কি ক গৰম মছলা খ আদা নহৰু গ হালধি গুড়ি ঘ নিমখ উত্তৰ খ নিমখ প্ৰশ্ন অসমৰ অসমীয়া থলুৱা আটাইতকৈ জনপ্ৰিয় ব্যঞ্জন বা আঞ্জাবিধ কি ক মাংস জোল খ মাছ টেঙা গ মাটিমাহ খাৰ ঘ পনীৰ চব্জি উত্তৰ খ মাছ টেঙা প্ৰশ্ন অসমৰ অসমীয়া মানুহ বেছিভাগে খাদ্য খায় কি ক আমিষ খ নিৰামিষ গ বইল ঘ শুকান উত্তৰ ক আমিষ প্ৰশ্ন অসমত অসমীয়া মানুহে নিজৰ ভাষাত কথা কোৱাৰ ধৰণ কেইটা ক 1টা খ 2টা গ 3টা ঘ 4টা উত্তৰ খ 2টা লিখিত আৰু কথিত প্ৰশ্ন সৰিয়হ গুটিৰ লগত কি বস্তু জ্বলাই ধোঁৱা দিলে ঘৰৰ পৰা দেও ভূতৰ ছায়া আঁতৰি যায় ক জালুক গুটি খ কপাহ গুটি গ শুকান জলকীয়া ঘ আফিউ গুটি উত্তৰ গ শুকান জলকীয়া